নমস্কাৰ মোৰ চেনেল চুম জেলিয়েন ফেশ্বন আপলে আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ খুব ধুনীয়া অসমীয়া গহনা কালেকশ্যন লৈ আহিছোঁ। আহকচোন যোনখিনি কালেকশ্যন লৈ আহিছোঁ সেই কালেকশ্যনখিনি চাওঁ আহক। প্ৰথম জুৱেলাৰী ছেটটো হৈছে এইটো এটা হেণ্ড পটা ডিজাইন। এইটো থাকিব একদম প্ৰিমিয়াম কোৱালিটি কপাৰ বেষ্টৰ হয়। এবছৰ ৱাৰেণ্টি থাকিব। এবছৰ পাছত যদি আপোনালোকে ৰিপলিচিং কৰিব বিচাৰে তেতিয়া আপোনালোকে পে'মেণ্টটো দিব লাগিব, কিন্তু এবছৰ আপোনালোকক ৰিপলিচিংটো ফ্ৰীকৈ কৰি দিয়া হৈছে। বা যদি কালাৰ চালাৰ যায় তেতিয়া কি হৈছে আপোনালোকক আকৌ ৰিপলিচিং কৰি দিয়া হ'ব। এইটো থাকিব এটা হেণ্ড পটা ৰেডত আৰু গ্ৰীণত থাকিব। খ্ৰীষ্টেল মণিত বিশেষকৈ গুঠা হৈছে টাৰ্চেলডাল আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। আপোনালোকে যদি বিচাৰে যিহেতু ধৰক ঘিচিমণিত লাগে আপোনালোকক কাষ্টমাইজ কৰি দিয়া হ'ব। আপোনালোকে আমাক ডিজাইন দিব। এয়া চাওক যথেষ্ট ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে ল'ব পাৰিব। এইডালৰ প্ৰাইচ আহিব 1199 টকা। যথেষ্ট ধুনীয়া হয়। আৰু যদি ভাবিছে এই গোল্ডেন মণিকেইটা কালাৰ যাব, এইকেইটা হৈছে কপাৰ বেষ্টৰ হয়। এইকেইটা কালাৰ নাযায়, এবছৰ ৱাৰেণ্টি থাকিব এইডালৰ। আপোনালোকৰ যদি পচন্দ শাৰীত পৰিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰ বুকিং কৰিব পাৰিব। ইয়াৰ ইয়েৰিংযোৰ টপত আহিব। ইয়াৰ প্ৰাইচ আহিব 1199 টকা। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে ল'ব পাৰিব। নেক্সট যোনটো কালেকশ্যন আছে এইটোত আমি বিশেষকৈ ঘিচিমণি বিশেষকৈ গঠা হৈছে। এইটো কপাৰ বেষ্টৰ আহিব। এইটো প্ৰিমিয়াম কোৱালিটিৰ হয় কপাৰ বেষ্ট। দেখিছে মিনা কৰা নহয়, ইয়াত ষ্টনৰ ৱৰ্ক আছে। আৰু এইটো বিশেষকৈ অকণমান ইউনিক বনোৱা হৈছে। আৰু ইয়াৰ প্ৰাইচ আহিব 850 টকা আহিব। ইয়াৰ প্ৰাইচ এবছৰ ৱাৰেণ্টি থাকিব। 850 টকা ইয়াৰ প্ৰাইচ। অকণমান আপোনালোকক ৱেৰ কৰি দেখাই দিওঁ। এয়া চাওক যথেষ্ট ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰ বুকিং কৰিব পাৰিব। ইয়াৰ প্ৰাইচ আহিব 850 টকা। বিশেষকৈ এবছৰ ৱাৰেণ্টি নিশ্চয় আপোনালোকে ধৰিব পাৰিছে কেনেকুৱা ধৰণৰ হয় এইডাল। আৰু ভেলভেট বক্স হ'ব ইয়াৰ লগত। ইয়াৰ ফুলিযোৰ টপত আহিব। এইযোৰ ইয়াৰ ফুলিযোৰ। আপোনালোকৰ যদি ভাল লাগিছে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰত বুকিং কৰিব পাৰিব। আৰু প্ৰথম যোনসকল মোৰ পৰা বিশেষকৈ জুৱেলাৰী ল'ব তেওঁলোকক এটা উপহাৰ দিয়া হ'ব। প্ৰথম জুৱেলাৰী লোৱাবোৰ সকলোকে এটাকৈ উপহাৰ দিয়া হ'ব। আৰু এটা ডিজাইন দেখাওঁ। এডাল হৈছে বিশেষকৈ ৰেড আৰু গ্ৰীণত আহিব। যিহেতু সৰু ছোৱালীৰ কাৰণে যদি আপোনালোকে মণি বিচাৰি আছে, এডাল আটাইতকৈ বেষ্ট মণি বুলি কওঁ। ইয়াৰ ইয়েৰিং নাথাকিব। এইটো হৈছে কপাৰ বেষ্ট হয়। এবছৰ ৱাৰেণ্টি থাকিব। ইয়াৰ প্ৰাইচ আহিব 300 টকা। এডাল এনেকুৱা ধৰণৰ হ'ব। ইয়াৰ প্ৰাইচ আহিব 300 টকা। নিশ্চয় আপোনালোকে লক্ষ্য কৰিব পাৰিছে। ইয়াত সৰু সৰু ৰেড কালাৰ গ্ৰীণ কালাৰ বলমণি আছে। আৰু বিশেষকৈ খ্ৰীষ্টেল মণি গঠা হৈছে। ৰেড আৰু গ্ৰীণ খ্ৰীষ্টেল মণি আছে। আৰু লগতে বিশেষকৈ কপাৰৰ বিট দিয়া হৈছে। ইয়াৰ প্ৰাইচ আহিব 300 টকা। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰ বুকিং কৰিব পাৰিব। তাৰপিছতে আৰু এটা দুগদুগী লৈ আহিছোঁ। এইটো খ্ৰীষ্টেলত গঠা হৈছে। বিশেষকৈ ইয়াত গ্ৰীণ ৰেড আৰু বিশেষকৈ গল্ডেন বিটত বটা হৈছে। এইটো কপাৰ বেষ্টৰ আহিব। এবছৰ ৱাৰেণ্টি থাকিব। এইটো যিহেতু দুগদুগী হয় অকণমান আৰু পেপাৰ ডিজাইন আছে। যথেষ্ট ধুনীয়া হয়। আপোনালোকে যদি বিচাৰে ল'ব পাৰিব। আপোনালোকে স্ক্ৰীণত থকা নম্বৰত হোৱাটছএপ কৰিব পাৰিব। এইটো এনেকৈ ধৰণে আহিব। ইয়াৰ প্ৰাইচ আহিব 850 টকা। ছেইম প্ৰাইচ হয়। আৰু ইয়েৰিংযোৰ ছেইম আহিব। এইযোৰ টপত আহিব। ইয়াৰ ইয়েৰিংযোৰ একদম স্মল চাইজ হয়। আপোনালোকৰ যদি ভাল লাগিছে এই ডিজাইনটো আপোনালোকে সকলোৱে ল'ব পাৰিব। প্ৰিমিয়াম কোৱালিটিৰ কপাৰ বেষ্ট হয়। আৰু এটা ডিজাইন দেখাওঁ। এইটো আগতেও যিহেতু মই আপোনালোকক দেখাইছোঁ, কোনোবাই খুব বিচাৰি আছিলে। এইটো পাটৰ নিচিনা ডিজাইন। নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে। এইটো কপাৰ বেষ্টৰ হয়। ইয়াৰ প্ৰাইচ আহিব 699। আৰু ইয়াৰ ফুলিযোৰ টপত আহিব। এনেকুৱা ধৰণৰ টপত আহিব। এবছৰ ৱাৰেণ্টি থাকিব। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ নম্বৰ বুকিং কৰিব পাৰিব। এবছৰ ৱাৰেণ্টি হ'ব। প্ৰিমিয়াম কোৱালিটিৰ হয়। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ নম্বৰত বুকিং কৰিব পাৰিব।
তাৰপিছতে আৰু এটা সেট লৈ আহিছো এটো বিশেষকৈ আপোনালোকে বহুতে বিচাৰি আছিলে এই সেটটো লুকাপাৰৰ সেট বহুতে বিচাৰি আছিলে এটো লুকাপাৰৰ সেট হয় ইয়াৰ বিশেষকৈ এটো 6 মান্থ ৱাৰেণ্টি থাকিব ইয়াৰ প্ৰাইস থাকিব 750 টকা কোনে বিচাৰিছিলে আপোনালোকে লব পাৰিব কপাৰ বেস্টৰ হয় 750 টকা দিয়া হৈছে খালি 6 মাহ ৱাৰেণ্টি থাকিব 750 টকা দিয়া হৈছে ফুলিজোৰ হেঙিঙত থাকিব যথেষ্ট ধুনীয়া হয় আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে স্ক্ৰিনশ্বট মাৰি WhatsApp নম্বৰ বুকিং কৰিব পাৰিব ইয়াৰ যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো ভিজিট কৰিছে প্লিজ লাইক সাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকন দবাই দিব নেক্সট যেখিনি ভিডিঅ' আছে সেই ভিডিঅ'খিনি আপোনালোকে পাবলৈ খুব ধুনীয়া মই আপোনালোকৰ মাজলৈ কালেকশ্যন লৈ আহিছোঁ বিশেষকৈ আৰু আনি থাকিম আৰু বিশেষকৈ এই যোনটো লুকাপাৰৰ সেট এটো বিশেষকৈ বহুতেই বেছি দাম লয় কিন্তু মোৰ ইয়াত আপোনালোকে 750 টকা পাব এটো লুকাপাৰৰ সেটটো নিশ্চয় লক্ষ্য কৰিছে একদম প্ৰিমিয়াম কোৱালিটি হয় 6 মান্থ ৱাৰেণ্টি থাকিব আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে এটো কালেকশ্যন ৰাখিব পাৰিব তাৰ পিছতে এটা বলমনি যেটো কালেকশ্যন লৈ আহিছিলো এটা আছে ৰেডত আৰু এটা হৈছে মেৰুন আৰু বিশেষকৈ ব্লেকত আছে কোনোবাই বিচাৰি আছিলে আপোনালোকে লব পাৰিব এটো কপাৰ বেস্টৰ হয় এবছৰ ৱাৰেণ্টি থাকিব আৰু ইয়াৰ প্ৰাইস থাকিব 300 টকা 340 টকা থাকিব যদি 500 টকা ওপৰত লয় তেতিয়া শিপিংটো ফ্ৰী হ'ব 500 টকা তলত ললে শিপিংটো আপোনালোকে পেমেন্ট কৰিব লাগিব এটো সব ইয়াৰ ফুলিজো হেঙত থাকিব আৰু যোনটো বিশেষকৈ সৰু বলমন্দিটো নিশ্চয় লক্ষ্য কৰিছে হেঙাৰটো এটো আপোনালোকে এৰাই পিনে টপটো আপোনালোকে পৰিধান কৰিব পাৰিব এটো কপাৰ বেস্টৰ হয় আপোনালোকৰ যদি ভাল লাগিছে সকলো স্ক্ৰিনশ্বট মাৰি WhatsApp নম্বৰ বুকিং কৰিব পাৰিব ঠিক আছে আপোনালোকে নিশ্চয় ভিডিঅটো চাই ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক সাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো দবাই দিব আপোনালোকৰ মাজলৈ খুব ধুনীয়া অসমীয়া গহনা লৈ আহিবলৈ আজি যোনখিনি কালেকশ্যন মই আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ সেইখিনি দেখালো আপোনালোকৰ যদি পছন্দ হৈছে আপোনালোকৰ যদি ভাল লাগিছে সকলোৱে বিশেষকৈ লব পাৰিব মোৰ পৰা বিশেষকৈ কেছ অন ডেলিভাৰী নহব অনলাইন পেমেন্ট কৰি আপোনালোকে বস্তুখিনি লব পাৰিব ঠিক আছে যেহেতু ভিডিঅটোৰ পৰা আপোনালোকৰ পৰা বিদায় লোৱাৰ পূৰ্বে আপোনালোকক সকলোকে জনাইছো নমস্কাৰ ধন্যবাদ